মৰ্ণিং বন্ধু বান্ধৱীসকল, আপোনালোকৰ কি খবৰ? মই ৰাতিপুৱা শুই উঠিলোঁ। এতিয়া 7টা বাজিলে। এতিয়া ৰাতিপুৱাৰ কামখিনি কৰিম, আপোনালোকে চাই থাকিব। এয়া উঠিয়ে সংসাৰৰ কামত লাগি গ'লোঁ। এয়া পাকঘৰ খাই বৈ ৰাতি এনেকুৱাই ৰাখিছিলোঁ। এতিয়া ঘৰটো ঝাৰু দিলোঁ। ঘৰ বাৰাণ্ডা চব ঝাৰু দি চোতালখন ঝাৰু দিব লাগিব। ৰাতিপুৱাৰ কাম ষ্টাৰ্ট হৈ গ'ল। গোটেই দিনটো কি কৰিম চাই থাকিব আপোনালোকে। এতিয়া মই চোতালখন ঝাৰু মাৰি আছোঁ। আৰু এইখিনি কালি সন্ধিয়া জাবৰা ইয়াতে গোটা কৰি ৰাখিছিলোঁ। আজিও ইয়াতে গোটা কৰি একেবাৰে পেলাই দিম। কালি সন্ধিয়া হৈছিল সেইকাৰণে পেলাই দিয়া নাছিলোঁ। আজি এইখিনি একেলগ কৰি পেলাই দিম। এই চুপাৰীৰ পাতবিলাক পৰিয়ে থাকে। এয়া বহুত ৰ'দ দিছে আজি, একদম উঠিয়েই ৰ'দ দেখা পালোঁ। এতিয়া চোতালখন ঝাৰু মৰা হৈয়ে গ'ল আৰু এইখিনি টিনৰ পিছফালে পেলাই দিম। এইখিনি জৰা কৰি লৈছোঁ। এতিয়া পিছফালে বাগানতে পেলাই দিম। পাতবিলাক পকি সৰি পচি সাৰ হ'ব, বাগানখনত সাৰ পাব। সেইকাৰণে ইয়াতে দিওঁ, প্লাষ্টিকবিলাক নিদিওঁ। চোতাল ঘৰ বাৰাণ্ডা চাফা হৈ গ'ল। এতিয়া পাকঘৰৰ পৰা বাচনখিনি ওলোৱাই কলপাৰত ৰাখিলোঁ। এয়া বাচন মজা হৈ গ'ল মোৰ। বাচন মাজি আনিলোঁ। এয়া গেছ চাফা একদম চকচক কৰিছে, ধুনীয়াকৈ মোচা গোচা হৈ গ'ল গেছ। এতিয়া ব্ৰাছ কৰি মুখ ধুম। এতিয়া মই ব্ৰাছ কৰি আছোঁ। এয়া ব্ৰাছ কৰি খেতি পথাৰ ফালে চাই আছোঁ। ভাল লাগে চাই। আৰু এইফালে ছোৱালী আছিল, তাইক কিবা গালি পাৰিলোঁ। এয়া ব্ৰাছ কৰা হৈ গ'ল। এতিয়া মুখখন ধুই লওঁ। এয়া মুখ ধুই ঘৰত আহিলোঁ। এতিয়া চাহ খাম। গাখীৰ চাহ বনালোঁ, চাহ হৈ গ'ল। পিঠা বনালোঁ, গৰম গৰম পিঠা আৰু চাহ। এতিয়া চাহটো খাই বিচনা উঠাব লাগিব। পিছত আৰু কাম আছে, এইবিলাক কৰি ল'ম। চাহ খোৱা হৈ গ'ল। এয়া বিচনা উঠাই আছোঁ। এতিয়া বিচনাখন ঠিক কৰি লওঁ। এয়া এইখন ৰাতি ঠাণ্ডা লাগে, ফেনটো গোটেই ৰাতিটো চলি থাকে কাৰণে এইখন মই উৰোঁ, এই সৰুখন ছোৱালীয়ে উৰে। এতিয়া বিচনাখন ঠিক কৰি লওঁ। একদম বিচনাখন টিপটপ কৰি লওঁ। এইটো মোৰ নাৰিকলৰ ঝাৰু। এতিয়া অলপ ঝাৰু দিলোঁ। এয়া বিচনা একদম টিপটপ হৈ গ'ল। এয়া বিচনীখন ৰাখিলোঁ ইয়াতে, কাৰেণ্ট গ'লে লাগে। এয়া ছোৱালীৰ পৰীক্ষা আছে, কিতাপ পঢ়া হৈ গ'ল। এয়া টেবুলখন ঠিক কৰি ল'লোঁ। টেবুলখনো একদম টিপটপ কৰিলোঁ। এইখন পৰীক্ষা হিন্দী আছে আজি, এইখন ইয়াত ৰাখিলোঁ। এয়া বিচনা একদম টিপটপ কৰি ল'লোঁ। পৰা টেবুলখনো একদম টিপটপ। এইখন আমাৰ মিষ্টাৰৰ বিচনা, একদম টিপটপ। এইফালে মোবাইল চাৰ্জাৰ, এই বিচনাখনতে আমি চাৰ্জ দিওঁ। এই আনালাখনো টিপটপ হৈ গ'ল। ঘৰৰ কাম বন এতিয়া
শাক কুটিলোঁ, লাও শাক। ৰাতিপুৱাৰ কাম বনখিনি কৰিছিলোঁ, এইখিনি ইয়াতে যোগ কৰি দিম, আপোনালোকে চাই থাকিব ভিডিঅ'টো। এতিয়া আবেলি হৈ গ'ল, এফালে গৈছিলোঁ আহিলোঁ, এতিয়া এই কাপোৰবিলাক উঠুৱাই লওঁ, ৰ'দ গ'লেই আৰু এয়া কাপোৰ উঠাই আবেলিৰ কাম বন হৈ গ'ল। ময়ো এফালৰ পৰা আহিলোঁ, আহিয়ে কাম বন কৰিলোঁ আবেলিৰ। আজিৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত জনাব, আৰু যিজনে মোৰ চেনেলটো নতুনকৈ চাইছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজিলৈ বাই বাই।